গুড মৰ্ণিং এভৰিৱান। আজি দিনটো এটা বেয়া লগা দিন বুলিয়ে ক'ব পাৰি, যিহেতু আমাৰ মাজৰ পৰা আমাৰ দাদা হেৰাই গ'ল। সেয়েহে আজি আদ্য শ্ৰাদ্ধলৈ ওলাইছোঁ। দাদাৰ নামত আমি কেইজনমানে মিলি মেলি আদ্য শ্ৰাদ্ধ এটা পাতিছোঁ, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁ আমাৰ লগত থাকে, আমাৰ লগত জড়িত হৈ থাকে। সেয়েহে আজি অকণমান কিবা এটা কৰোঁ বুলি ভাবিছোঁ তেওঁৰ নামত, সেয়েহে ওলাইছোঁ। এয়া চাওকচোন, এই ঘৰৰ পৰা ওলাই আহিলোঁ, ভণ্টিও আহিব, তাইৰ কাৰণে ৰৈ আছোঁ। দেখাম কিনো কৰিছোঁ, আমি কিনো আয়োজন কৰিছোঁ, চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া ভণ্টি ওলাই হৈ গ'ল, আমি এতিয়া দুজনী ঘৰৰ পৰা ওলাই দিছোঁ। এতিয়া গৈ থাকোঁ লাহে লাহে। গেটখন মাৰি দিয়া আকৌ। স্কুটি লৈ যাম, অকণমান দূৰ হয় ৰঙাজান, তালৈ গৈ আছোঁ, চাই যাব ভিডিঅ'টো। দুইজনী লাহেকৈ ওলাই দিলোঁ স্কুটিখন লৈ। এইটো আমাৰ ৰাস্তাটো, ৰঙাজানলৈ গৈ থকা ৰাস্তাটো হয়, গোলাঘাট ৰঙাজানৰ ৰাস্তা এইটো। আমি গৈ লওঁ, দেখাই থাকিম বাৰু। এয়া আহি পাই গ'লোহি, চাকি বন্তি জ্বলাই লৈছোঁ আৰু তেওঁৰ মংগল কামনা কৰিছোঁ। তেওঁ য'তে আছে ভালে থাকক, সেয়াই আশা কৰিছোঁ ভগৱানক। আৰু এয়া আহি পাই গ'লোঁ। এইবিলাক আয়োজন ৰাস্তাৰ মাজতে পতা হৈছে, নিৰ্দিষ্ট আমাৰ তেনেকৈ একো জেগা নাই। সেয়েহে আমি য'ত পাৰোঁ, যেনেকৈ সুবিধা হয় তেনেকৈ আমি আমাৰ এই কৰ্মভাগ কৰিবলৈ ওলাইছোঁ। এয়া আহি পাই গ'লোহি। এয়া মোৰ কাজিন আৰু এজনী মোৰ নিজৰ ভণ্টি, পিংক কালাৰ পিন্ধাজনী, আৰু এজনী মোৰ কাজিন হয়। আৰু আছে কেইবাজনীও, তেহেঁতি অকণমান আগতে পালেহি আমাতকৈ। আমাৰ অলপ লেট হ'ল, আহি অলপ কিবাকিবি কথা পাতি হাঁহি ফূৰ্তি কৰি আৰু অলপ লাহেকৈ কিবাকিবি কামো কৰি দিলোঁ। কাম কৰাখিনি নেদেখালোঁ বাৰু, অলপ লাগি কৰি দিলোঁ। সেইফালে আয়োজন কৰা হৈছে, ৰঙাজানৰ মাজমজিয়াতে পতা হৈছে, কাৰণ তেওঁ বেছিভাগ এইখিনিতে সময় কটাইছিলে। সেয়েহে আমি এইখিনিতে আয়োজন কৰিলোঁ। আৰু তেওঁৰ লগৰখিনিও তেওঁৰ কাৰণে বহুতখিনি কৰিছে, বহুতখিনি হেল্প কৰিছে। যোনে যেনেকৈ পাৰে সকলো বস্তু দি সহায় কৰাৰ কাৰণে আমি এই কৰ্মভাগ আজি পাতিব পাৰিলোঁ। য'তে আছে মনোজা, আপুনি কুশলে থাকক, সেয়াই কামনা কৰিছোঁ। সেইবোৰ যিটি দেখাই আছোঁ আৰু কিনো দেখাম, সকামেই হয়। সেই কিবাকিবি কথাও পাতিলোঁ, সেইবিলাক নক'লোঁ আৰু কি কথা পাতিছোঁ। তেওঁলোকৰ চেনেলকেইটাৰ কথা কৈ আছিল, কিবা ইউটিউব চেনেলৰ কথা। পাছত কেতিয়াবা তেওঁলোকৰ কথা কৈ দিম বাৰু, কাৰণ নিজৰ সকলোৰে এইবিলাক ইউটিউব চেনেল আছে, সেইখিনিয়ে কৈ আছিলে ছাবস্ক্ৰাইব কৰি দিব লাগে বোলে। এয়া লাহে লাহে কাম শেষো হৈছে, সকলোৱে আমি প্ৰসাদো খালোঁ। প্ৰসাদ খাই কৰি লৈ জলপান খাই আমি আজৰি হৈ লৈছোঁ। আৰু এতিয়া এনেকেই আৰু মানুহৰ জীৱনটো এনেকুৱাই, দুদিনীয়া। কোন কেতিয়া কাৰ ক'ত কি হয় একো গম নাপাওঁ। দুদিনীয়া জীৱন লৈ আহিছোঁ, আকৌ আমি সকলোবোৰ যাবগৈ লাগিব। সেয়েহে সকলো মিলা প্ৰীতিৰে থাকিব লাগে, হাঁহি ফূৰ্তি কৰি থাকিব লাগে। এয়া গোটেইকেইজনী কাজিন হয়, এই গোটেইকেইজনী সকলোৱে মিলিও আহিছে, কথাও পাতিলোঁ। আৰু চাওকচোন মোৰ বেজটো কেনেকুৱা লাগিছে বাৰু, কাৰণ 15 আগষ্ট আছিল। আমি 15 আগষ্টৰ দিনাখনেই আমি এই অনুষ্ঠানভাগ আয়োজন কৰিলোঁ। আৰু মোৰ বেজটো ভাল লাগিছে যদি কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা লাগিছে। দোকান আহিছোঁ, মোৰে দোকান হয় এখন, কাৰণ কিবা কেৰি বেগৰ প্ৰয়োজন হ'ল, কিবা বস্তু ভৰাবৰ কাৰণে। সেয়েহে কেৰি বেগ উলিয়াবলৈ আহিলোঁ। ই অকণমান হেল্প কৰি দিছে, আৰু সেহেঁতিও পালেহি মোৰ পিছে পিছে। তাৰ পৰা সকলোবিলাক সামৰি আমি প্ৰসাদ লৈ ঘৰৰ ফালে যাবলৈ হ'ল। আৰু যাব হোৱা নাছিলে, অলপ কাম আৰু বাকী আছিল, কিন্তু উপায় নাই। মাৰ হেনো গা বেয়া বোলে, মাৰ কিবা মূৰটো ঘূৰাইছে বুলি কৈছে, ফোন কৰিছে। সেয়েহে সোনকালে দুইজনী যাবলৈ ওলালোঁ। আৰু প্ৰেছাৰটো অলপ জুখি দিওঁগৈ, ময়ে প্ৰেছাৰ জুখিব লাগে, তো ওলাই লওঁ আৰু গৈ থাকোঁ ঘৰলৈ। এয়া ঘৰলৈ বুলি ওলালোঁ, আৰু মনোজ দা আমাৰ মাজত সদায় জীয়াই থাকক, সেয়ে বুলি ভিডিঅ'টো বনালোঁ।